মোবাইলটো গ'লে পেলাই দিলে হেৰি এটা আহি যাব ধুনীয়াকৈ বেলেগ এটা দি দিব আপোন মানুহৰ শুৱনি বিচাৰি অসমৰ দাঁতিকাষৰীয়া চুবুৰীয়া ৰাজ্য মিজোৰামলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। মই ডাঙৰ মহা সৰু মাহী মুনু পলি কামপুৰৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰা। গুৱাহাটীৰ পৰা ৰাতি 11:45 আমাৰ ট্ৰেইন আছে। তাৰ বাবে আমি কামপুৰৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰা কৰিছোঁ। ৰাতিটো মানে এই সময়কণ পূজাধনুৰ ৰুমতে কটাই আমি পল্টন বজাৰৰ পৰা শিলচৰ অভিমুখী যাত্ৰা আৰম্ভ কৰিলোঁ আৰু গৈ গৈ আমি শিলচৰ পালোঁ আৰু শিলচৰৰ পৰা ৰাতিটো শিলচৰ নেপকো আইবিতে কটাই ৰাতিপুৱা শিলচৰ নেপকোৰ গাড়ীত উঠি মিজোৰামলৈ বুলি যাত্ৰা কৰিছোঁ। এয়া মিজোৰামৰ বৰ্ডাৰ পাৰ হৈ মানে অসম আৰু মিজোৰামৰ বৰ্ডাৰ পাৰ হৈ আমি মিজোৰাম ৰাজ্যত ভৰি দিছোঁ। চালে চকুৰোৱা মনোমোহা এক প্ৰাকৃতিক সৌন্দৰ্যৰ বিৰল নান্দনিক দৃশ্য মিজোৰামৰ আৰু অসম সীমান্তৰ এই ৰাস্তাটোৰ মানে পাহাৰীয়া ৰাস্তাটোৰ কাষত থকা দৃশ্য আৰু আহি শেষত আমাৰ মাজৰ পৰা আজি 5 মাহে বিয়োগ হৈ থকা আমাৰ সৰু মহাৰ কোৱাৰ্টাৰত উপস্থিত হ'লোঁ। মই যে কৈছিলোঁ অতীতৰ শুৱনি বিচাৰি আমি মিজোৰামলৈ বুলি যাত্ৰা কৰিছোঁ। আচলতে যোৱা ইংৰাজী এপ্ৰিল মাহৰ 12 তাৰিখে কামপুৰ আৰক্ষীৰ জিম্মাত মোৰ মহাৰ আকস্মিকভাৱে মৃত্যু হয় আৰু মহাৰ অফিচৰ কাগজ পত্ৰৰ লেনাদানা আৰু মহাৰ সামগ্ৰীবোৰ নিবৰ বাবে আমি মহা কোৱাৰ্টাৰত উপস্থিত হৈ গ'ল। যোৱা মানুহজন গুচি গ'ল, কিন্তু থাকি গ'ল তেখেতৰ স্মৃতিবোৰ, আশাবোৰ, সপোনবোৰ। নিথৰ হৈ পৰি ৰ'ল তেখেতৰ মনৰ আশা, টুকুৰা টুকুৰা হৈ পৰি ৰ'ল সকলোবোৰ। ভাজি থৈ যোৱা ভাজিখিনিও শুকাই গ'ল আজি 5 মাহে। সকলো যেন এতিয়া নীৰৱ।